হেল্ল' বন্ধুসকল আজি আমি এই ভিডিঅ'টোত কোনো ধৰণৰ নলেজ বা কোনো টেকনিক্যাল ধৰণৰ ভিডিঅ' ইয়াত আলোচনা নকৰোঁ বন্ধুসকল আজি আমি অসমৰ কিছুমান নিলজ্জ অসভ্য আৰু এনেকুৱা মনোবৃত্তি ৰখা মানুহৰ বিষয়ে ক'ম যিয়ে সঁচাকৈ কিছু দলীয় স্বাৰ্থ বা কিছুমান নিৰ্দিষ্ট টপিকক লৈ এজন জীয়া মানুহক জীয়াই মৰাৰে খাপ দিয়ে বা খাও দিয়ে বা মনোবৃত্তি ৰাখে যে তেওঁৰ জীয়াই মৰাটোৱে তেওঁলোকৰ ভাল আপোনালোকে ভাবিছে যে মই এইটো কি কৈছোঁ বন্ধুসকল যোৱাকালি আপোনালোক সকলোৱে চাগে নিউজৰ পৰা আদি কৰি বিভিন্ন ধৰণে গম পাইছে যে জুবিন দাৰ হাৰ্ট এটেক আহিছিলে যাৰ বাবে তেওঁৰ বৰ্তমান হস্পিটেলাইজ হৈ আছে আৰু বৰ্তমান সময়ত তেওঁ বহুখিনি সুস্থ তেওঁ এতিয়া কোনো ধৰণৰ বিপদাপন্ন নাই তেওঁ এতিয়া অলপমান ৰেষ্টৰ প্ৰয়োজন কিন্তু কিছুমান মানুহে ভিউৱাৰ্ছ বা লাইকৰ বা আন কিছুমান কমেণ্টৰ কাৰণে অলপমান পপুলাৰিটিৰ বাবে মানুহে কি কয় কিছুমান বস্তুবোৰ ফেচবুক বা যিকোনো এটা প্লেটফৰ্মত যিকোনো বস্তু এটা লিখাৰ আগতে মানুহে 10 বাৰ ভাবিব লাগে আৰে ভাই তই কি বস্তু তই মানুহটো কি তই যে এটা জুবিন দাৰ নিচিনা এজন মানুহৰ বাবে যে এনেদৰে কথা ক'ব পাৰি তই গম পাৱনে যে ভূপেন হাজৰিকাৰ পিছতে জুবিন দা হৈছে যিয়ে অসমৰ কলা সংস্কৃতি জীয়াই ৰখাত এটা অপূৰ্ব আৰু চবতকৈ ডাঙৰ হাত ৰাখে আৰে ভাই তই যিমানখিনি আগবাঢ়ি যাওক যিকোনো কাম এটা কৰিবলৈ জুবিন দাই যি অসমৰ লগত জড়িত যিকোনো কাম এটাৰ বাবে আগবাঢ়িবলৈ সকলোকে প্ৰথমে সেই জুবিন দাই আগবাঢ়ি যায় আৰে ভাই কা আজি আছে কাইলৈ নাই কাইলৈ কিবা হ'ল কা উঠি গ'ল বা কা থাকিলে কিন্তু জুবিন দাই যে কিমান আগৰ পৰা যে অসমৰ সংস্কৃতিৰ বাবে যি কাম কৰি আহিছে এই কা বা কোনো এটা ইয়াক ইফেক্ট কৰিব নোৱাৰে গম পালিনে আৰে ভাই কি কম মই আপোনালোকক আৰু তাতোকৈ এটা কি যে সেই মানুহজনে তাত যিটো পোষ্ট হৈছে তাৰ তলত আৰু যিবোৰ কমেণ্ট আহিছে বা সঁচাই কিছুমান মানুহৰ নিজৰ স্বাৰ্থ বা নিজৰ দলীয় স্বাৰ্থ আৰে ভাই তই কাৰ ছাপোৰ্ট কৰিছ কৰ আৰে এজন মানুহ মৰি আছে যাৰ বাবে সেইবোৰ তেওঁৰ বাবে এনেকৈ ভাবাটোৱে এটা ডাঙৰ কথা ঠিক আছে তাৰোপৰি কাৰ কথা বেলেগ আৰে ভাই CM অসমৰ চিফ মিনিষ্টাৰ গৈ আজি জুবিন দাৰ সুস্বাস্থ্যৰ বাবে তেওঁ খবৰ লৈছে আৰে ভাই তেওঁলোকৰ কিমান কাজিয়া হ'ল কিমান তেওঁৰ মঞ্চে গৈ তেওঁৰ বিষয়ে ইমান বেয়াকৈ ক'লে তথাপিও সেই মানুহজনে বৰ্তমান গৈ তেওঁৰ স্বাস্থ্যৰ খা খবৰ লৈছে কিন্তু তুমি আৰে ভাই তুমি তাতকৈ বহুগুণ তলৰ ভাই গম পালা বহুগুণেই তলৰ একচুৱেলি মই নামটো ক'ব বিচৰা নাছিলোঁ তথাপিও কৈ দিওঁ আপোনালোকে যদি ফেচবুকত নীৰৱ হাজৰিকা চাৰ্চ কৰে এই নীৰৱ হাজৰিকা এজন মানুহজনে কালি ভূপেন হাজৰিকা জুবিন দাৰ বিষয়ে যি কৈছে যে আপুনি সুস্বাস্থ্য হোৱাটো সোনকালে আপোনাৰ স্বাস্থ্য ভাল হোৱাটো বিচাৰোঁ কিন্তু আপুনি কাৰ বাবে যি চিঞৰিছিলে তাৰ বাবে আপুনি মৰি যোৱাটোৱেই ভাল আৰে ভাই কেনেকুৱা মনোবৃত্তি লৈ থাকো ভাই তই সঁচাই এনেধৰণৰ মানুহক মই যদি সঁচাই ওচৰত পাওঁ কি কৰিম মই কৈছোঁ নহয় আপোনালোকক আপুনি কি ভাবে এনেকুৱা ধৰণৰ মানুহৰ লগত কি কৰিব লাগে তলতো কমেণ্টত জনাব নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু এই মানুহজনৰ ফেচবুকত গৈ এনেকুৱা লেতেৰা কমেণ্ট দিয়ক বা এনেকুৱা লেতেৰা গালি দিয়ক যাতে তেওঁৰ ভৱিষ্যতে এনেধৰণৰ কোনো কাম কৰিব নোৱাৰে হ'ব দিয়ক আজিৰ বাবে ইমানে